ভাৰতবৰ্ষৰ হায়দৰাবাদৰ এখন ব্যতিক্ৰমী কাৰ মিউজিয়ামৰ ওপৰতেই আজিৰ এই ভিডিঅ'। আহক আৰম্ভ কৰোঁ। 5টা চকাযুক্ত এইখন হৈছে শিৱলিংগ গাড়ী। গাড়ীখন বনাওঁতে সময় লাগিছিল 1 বছৰ। 2004 চনত 60 চিচিৰ এই গাড়ীখনে ঘণ্টাত 30 কিলোমিটাৰ বেগেৰে যাত্ৰা কৰিব পাৰে। গাড়ীখন আছে হায়দৰাবাদৰ সুধা কাৰ মিউজিয়ামত। গাড়ীৰ মিউজিয়াম গোটেই বিশ্বতে বিভিন্ন চহৰত আছে, কিন্তু এই যাদুঘৰটো ব্যতিক্ৰম। চেয়াৰ, টেবুল, কাপ, ডিছ, পদুম ফুল, কম্পিউটাৰ, কিতাপ, কলম, কেমেৰা, লেডিজ হেণ্ডবেগ, লিপষ্টিক, বেট বল, টয়লেট, আনকি শিৱলিংগ গাড়ীও উপলব্ধ এইখন কাৰ মিউজিয়ামত। যাদুঘৰৰ মালিক সুধাকৰ যাদৱৰ নামেৰেই এই যাদুঘৰৰ নাম ৰখা হৈছে সুধা কাৰ মিউজিয়াম। সুধাকৰে এখন ট্ৰাই চাইকেল বনাইছিল, যাৰ উচ্চতা আছিল 41.6 ফুট আৰু প্ৰস্থ আছিল 37.3 ফুট। এই চাইকেলখন চলাই ৰাস্তাত প্ৰদৰ্শনো কৰিছিল। তেওঁৰ এই কীৰ্তিৰ বাবেই 2005 চনত তেওঁক গিনেছ ৱৰ্ল্ড ৰেকৰ্ডৰ তৰফৰ পৰা সন্মানিত কৰা হয়। তথ্যখিনি ভাল লাগিলে অনুগ্ৰহ কৰি লাইক কৰিব। ধন্যবাদ। এনেধৰণৰ আশ্চৰ্যমূলক বা বাতৰিৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে বেলটো বজাই দিয়ক নতুন ভিডিঅ'ত আপোনাক